নমস্কাৰ। মানে এখন আমি ছেকেণ্ড পুৰস্কাৰ পালোঁ হাউলীৰ ৰাসৰ। লগৰ বন্ধুৰ পৰা এটা টিকট আনিছিল, আনি কিনে এটাই টিকট লৈছিল। তাৰপিছত এটা টিকটতে আৰু এতিয়া ফাৰ্ষ্ট মানে আমি হেৰি কৰিছোঁ, প্ৰথমবাৰে কাটিছিলোঁ টিকট, মানে হাজবেণ্ড ছুটীত নাহেয়ে, এইবাৰ মানে ৰাসত ছুটী আহিছিল, অহাৰ কাৰণে এইবাৰে ফাৰ্ষ্টবাৰ টিকট কাটিছোঁ। নয়ন তালুকদাৰ আছে আমাৰ এই বৰহৰিত গাঁৱৰে, তেখেতৰ বন্ধু হয় হাজবেণ্ডৰ, তেখেতে টিকটটো দিছিল। এইবাৰে প্ৰথম কাটিছোঁ। বহুত ভাল লাগছে আৰু ৰাতিয়ে মানে পাইছোঁ খবৰটো পাই আৰু মানে বহুতেই আৰু পাম বুলি ভবা নাই আৰু ভাবছোঁ আৰু কি বা হয় আৰু এনেই কাটছে আৰু হাজবেণ্ডে কাটছে। পাইছে ৰাতিয়ে পাইছে, ৰাতি হাজবেণ্ডক জনাইছোঁহে। এতিয়া মণিপুৰত আছে, CRPFত আহিব চাগে 2-1 দিনতে, মানে পৰহি ছুটি গ'ল। গাড়ী পোৱাৰ কাৰণতে মানে এতিয়া 2-3 দিনৰ কাৰণে কিজানি চাগে ছুটি আহিব। এইখিনি আৰু বহুত আমি ভাল লাগিল, আপোনালোকেও আহিছে, বহুত ভাল লাগিল। আৰু হাউলীৰ ৰাগ মানে সেইখন গাড়ী এখন আছে আমাৰ, এইখনো থাকব আমাৰ। এইখন মানে বহুত মানে মৰমৰ গাড়ী আৰু এইখন মানে আমি লাকত পাইছোঁ, আৰু এইখন আমি নিজে তাৰমানে এইবাৰে প্ৰথম কাটিছিলোঁ হাউলীৰ ৰাসত, দ্বিতীয় পুৰস্কাৰটো পাইছোঁ। আৰু এতিয়া হাউলীৰ ৰাগবাসীক বহুত মানে ধন্যবাদ। কোনো মানে শুদ্ধভাৱে তাৰমানে টিকটকেইটা কৰিছে, কোনো মানে হেৰি নাই, খেলখন ঠিকে থাকে কৰিছে। মানে এতিয়া আৰু পাম বুলি আৰু এতিয়া যাম আৰু আজিয়ে। ঠিক আছে, ধন্যবাদ। সি মানে যেতিয়া পেয়সী যেতিয়া বেলেগৰ লগত বিয়া হৈ যায়, তেতিয়া ল'ৰাটো যেনে অৱস্থা যোৱা ৰাতি মই সেনে হৈছিল। মই দিছিলোঁ, মানে কি হ'ল, মোৰ হাতত 2টা টিকট আছিল। তাৰপিছত এই কল্যাণ, যিটো আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা, সি মানে ক'ল মোক এটা টিকট লাগে। সি 2বাৰকৈ গ'ল হাউলীত টিকট আনিব, টিকট পোৱা নাছিল। তেতিয়া মই হ'ব দে, এটা মোৰ পৰা লৈ ল'বি। সেনেকৈ মই মানে যোৱা শনিবাৰে দিছিলোঁ তাক টিকটটো, তেওঁ পাই গ'ল। এই আৰু মোৰো দুখ, মানে এটাতো থাকব দুখ, তাতে ভাল লাগিল সিয়ে যে পাইছে, বন্ধু এটাই পাইছে, ভাল লাগিলে অন্তত। যিহেতু আমি সৰুৰ পৰা একেলগে ডাঙৰ দেখিছোঁ, পইচাটো ডাঙৰ কথা নহয়তো, বন্ধুত্বটো মেইন না। দ্বিতীয় নম্বৰটো ফৰ্চুনাৰখন পাইছে। মই নাপালে মই এইটো দুখ লাগিছে, কিন্তু সি পাইছে কাৰণে মোৰ ভাল লাগিছে। এইটো নাপালে তাত আক্ষেপ এটা থাকি যাব ন। দুখ মানে আছে, নাই 50-50। উৎসাহিত, বহুত ভাল লাগিছে। অন্যবাৰতকৈ যে বন্ধুটো ভাল, অন্তত যিটো বিপদত আমি চাব লাগিব, দুয়োটাৰ মাজতে আমাৰ এটা সম্পৰ্ক আছে, যিটো সৰুৰ পৰাই। সেইকাৰণে আৰু যি হ'ল সিয়ে পাইছে, এইটোৱে ভাল লাগিছে। 2টা মই বেছি আছিল, কিন্তু মই মোৰ কাৰণে ৰাখিছিলোঁ 2টা। এই 2টা মানে মই ৰাখি থৈছিলোঁ, কাৰণে এই 2টা আমি ৰাখিম। তাৰপিছত ইয়াক মানে এই টিকেট পোৱা নাছিল, টিকেট মই বাৰে কৈছিল মোক টিকেট এটা দিবি। তাৰপিছত মই যে হ'ব যে মোৰ এটা দি দিম, সেনেকৈ দি দিয়া হ'ল। এইটো নাই, এনেই জক, মানে কি মানে যেতিয়া পেয়সী যেতিয়া বেলেগৰ লগত বিয়া হৈ যায়, তেতিয়া ল'ৰাটো যেনে অৱস্থা যোৱা ৰাতি মই সেনে হৈছিল। এইটোৱে কথা, বাকী একো নাই।